লংকাৰ ২ নং ৰেলৱে গেটৰ ওপৰত যিটো ফ্লাইঅভাৰ হয় সেই ফ্লাইঅভাৰৰ নতুন আপডেট আজি হৈছে ১৫ আগষ্ট। ১৫ আগষ্টৰ তাৰিখে আপোনালোকক নতুনকৈ আপডেট দিবলৈ গৈ আছোঁ। এয়া পিছফালে চাব পাৰিছে টমটম, ই ৰিক্সা, এয়া মোৰ বাহন ৪ চকা এই ফ্লাইঅভাৰৰ ওপৰত আছে। কেনেকৈ আছে? ইয়াত মুকলি কৰি দিয়া হৈছে। হয়, মুকলি কৰি দিয়া হৈছে, কিন্তু সম্পূৰ্ণৰূপে মুকলি কৰা হোৱা নাই। মানে ক'বলৈ গৈছোঁ যে গধুৰ গাড়ী যিবোৰ হয়, ট্ৰাক হয়, ডাঙৰ গধুৰ গাড়ী, সেইবোৰৰ কাৰণে মুকলি কৰা হোৱা নাই, খোলা হোৱা নাই। কিন্তু আপুনি ৪ চকা সৰু বাহন, ই ৰিক্সা, বাইক আদি লৈ আপ ডাউন কৰিব পাৰিব, যাতায়াত কৰিব পাৰিব। এইফালে দেখাবা, এইফালে আপোনালোকক মই দেখাব চেষ্টা কৰিম। চাইছেনে? য'ত ভাঙিছিলে সেই ছাইডত এতিয়াও বাঁহ লগোৱা আছে, মানে কাম চলি আছে। কাম চলি থকা অৱস্থাত মুকলি কৰি দিয়া হৈছে ৰাইজৰ সুবিধাৰ্থে। তো আপোনালোকক এইটোৱে আপডেট দিবলৈ আছিলে। আজিৰ ডেটত আপুনি যদি ২ নং ৰেলৱে গেটৰ ওপৰত যিটো ফ্লাইঅভাৰ গৈছে, ক'ব গ'লে ২ নম্বৰ ফ্লাইঅভাৰ দি আপোনালোকে আপ ডাউন কৰিব পাৰিব, যাতায়াত আৰম্ভ হৈ গ'ল। তো এয়া আছিলে আজিৰ আপডেট। আশা কৰোঁ আপোনালোকে আপডেটটো চাইছে আৰু বেছি শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে অপেন হৈছে, আকৌ পুনৰ মুকলি কৰি দিয়া হৈছে ফ্লাইঅভাৰখন। হয়, আজি হৈছে ১৫ আগষ্ট। আজিৰ ডেটত এয়া অপেন কৰি দিয়া হৈছে। আপোনালোকে ইয়াতো যাতায়াত কৰিব পাৰিব। এতিয়া আকৌ সেইফালেদি যোৱাৰ প্ৰয়োজন নাই। ১ নম্বৰ ৰেল গেটৰ ওপৰত যিটো ফ্লাইঅভাৰ গৈছে এইফালেদি যোৱাৰ প্ৰয়োজন নাই, অথবা এইফালেদি যোৱাৰ প্ৰয়োজন নাই। যদি নগৰৰ পৰা আহিছে তেনেহ'লে ডাইৰেক্ট এইফালেদি লংকেশ্বৰী হস্পিটেলৰ আগফালেদি যিটো ফ্লাইঅভাৰ গৈছে এইফালেদি আহি আপোনালোকে যাতায়াত কৰিব পাৰিব, আপ ডাউন কৰিব পাৰিব। আৰু যদি লংকাৰ পৰা নগাঁও যাব খুজিছে বা লংকেশ্বৰী হস্পিটেলত যাবলৈ খুজিছে তেনেহ'লে ২ নম্বৰ ফ্লাইঅভাৰৰ ওপৰেদি নিশ্চয় যাব পাৰিব। তো এই আপডেট আছিলে। আশা কৰোঁ আপোনালোকে দেখিছে, কমেণ্ট কৰিছে, লাইক কৰিছে। আৰু যদি কিবা ক'বলৈ আছে আপোনালোকৰ এই ফ্লাইঅভাৰৰ বিষয়ে নিশ্চয় কমেণ্ট কৰিব, কাৰণ মই জানো বহুত কিবা ক'বলৈ আছে। ক'বলৈ যি আছে আপোনালোকে কমেণ্ট কৰক, ৰাইজে দেখিব আৰু আপোনালোকে নিজৰ কমেণ্ট নিশ্চয় প্ৰকাশ কৰিব বুলি মই আশা কৰোঁ। তো ভিডিঅ' সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব। ধন্যবাদ।